কা বাতিল কৰিব পাৰিব একমাত্ৰ কংগ্ৰেছেহে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কামিহাৰ নাই, অসমীয়াৰ তেজো নাই তেওঁৰ গাত। অমিত শ্বাহে সৰ্বাক হিমন্তক বান্দৰৰ দৰে নচুৱাই আছে। এইবোৰ আমি কোৱা কথা নহয়। কাক দোহাই দি অহাবাৰ পুনৰ চৰকাৰ গঠনৰ সপোন দেখিবলৈ লোৱা কংগ্ৰেছৰ এই তৰুণ গগৈ আৰু ৰিপুণ বৰাই কোৱা কথাহে এইবোৰ। এটাই দল আছে, সেইটো হৈছে ভাৰতবৰ্ষৰ ভাৰতীয় জাতীয় কংগ্ৰেছ, যাৰ আজি সভানেত্ৰী হৈছে সোনিয়া গান্ধী আৰু আমাৰ যুৱক নেতা হৈছে ৰাহুল গান্ধী ডাঙৰীয়া। অসমত নিৰ্বাচনত হাৰিছে, অকংগ্ৰেছী চৰকাৰ হৈছে। প্ৰথমে ৭৮ চনত হৈছিল, পিছত ৮৫, আকৌ ৯৬ চনত। কি পালে ৰাইজে? যেতিয়াই অসমত অকংগ্ৰেছী চৰকাৰ হৈছে, অসমৰ ৰাইজে কি পালে? আজি ২০০১ চনৰ আগত ৯৬ চনত অসমৰ কি অৱস্থা আছিল? এই সমষ্টিৰ অৱস্থা কি আছিল? ইয়াৰেতো মন্ত্ৰী আছিল কমলা কলিতা। এই সমষ্টিতে কি আছে? কেতিয়া গুপ্ত হত্যা হৈছিল? অসমীয়া যুৱকসকলক কেতিয়া মাৰিছিল? সেই সময়ত কেন্দ্ৰত কোন আছিল? বিজেপি চৰকাৰ আছিল। অসমত এজিপি আছিল, কমলা কলিতা মন্ত্ৰী আছিল। আছিল নাই? আপোনালোকে জানে কোন আছিল তেতিয়া? গুপ্ত হত্যা কাৰ নিৰ্দেশত হৈছিল? বিজেপি চৰকাৰ নেতৃত্বত হৈছিল। আজি এই দীপাঞ্জল দাসক কোনে হত্যা কৰিলে? এই বিজেপি চৰকাৰে। এওঁৰ লগত আৰু ৪জন। কোনে হত্যা কৰিলে? এই যুৱকসকলক, যিসকল শান্তিপ্ৰিয়ভাৱে আন্দোলন কৰিছিল। এই যুৱকসকলৰ হাতত কোনো বন্দুকো নাই, না লাঠিও নাই, না ডেগাৰো নাই, না জাতিও নাই, দাও নাই। এই নিৰীহ যুৱকসকলক আজি কোনে হত্যা কৰিব? এই হত্যাকাৰী চৰকাৰটো কোন? এই হত্যাকাৰী চৰকাৰ হ'ল সৰ্বানন্দ সোণোৱাল, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। দলীয় সহা কামোৰাই জৰ্জৰিত কৰিলেও অহাবাৰ হেনো কংগ্ৰেছৰে চৰকাৰ হ'বই হ'ব। কা বাতিলো কৰিব পাৰিব একমাত্ৰ কংগ্ৰেছেহে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কামিহাৰ নাই, তেওঁৰ গাত অসমীয়াৰ তেজো নাই। অমিত শ্বাহে সৰ্বাক হিমন্তক বান্দৰৰ দৰে নচুৱাই আছে। এইবোৰ কথা আমি কোৱা নাই। কা বিৰোধী আন্দোলনৰ অজুহাত দেখুৱাই ৰাইজৰ মাজত সোমাবলৈ চেষ্টা চলাই অহাবাৰ চৰকাৰ গঠনৰ সপোন দেখিবলৈ লোৱা কংগ্ৰেছৰ এই তৰুণ গগৈ আৰু ৰিপুণ বৰাই নিজৰ ভাষণত কোৱা কথাহে এইবোৰ। কোনে নিবনুৱা যুৱক যুৱতীসকলক চাকৰি বন্ধ কৰিছিল? বিজেপিয়ে। আমি খুলি দিলো, কিন্তু ৰাইজ চব আজি আকৌ অসম ধ্বংসৰ মুখলৈ গৈ গৈছে। আমাৰ কাৰণে বৰ দুৰ্ভাগ্য, এতিয়া মুখ্যমন্ত্ৰীৰ কামি হাৰেই নাই। কামিহাৰ থাকিলেহে থিয় হ'ব পাৰিব। তেওঁ কেনেকৈ থিয় হ'ব? আৰু কেতিয়াবা শুনিছেনে আমাৰ সাংবাদিকসকলে কি কৈছে মুখ্যমন্ত্ৰী? আপুনি বহুতীয়া নহ'ব। তাতকৈ দুখ লগা সাংবাদিকসকলে তেখেতে কি ক'লে মুখ্যমন্ত্ৰীক? যে আপুনি কেন্দ্ৰীয় চৰকাৰৰ বহুতীয়া নহ'ব। তাতকৈ মুখতে, তেওঁৰ মুখতে
দক্ষিণ কামৰূপৰ ছয়গাঁৱত বিধায়ক ৰেকিবুদ্দিন আহমেদৰ নেতৃত্বত কংগ্ৰেছে দেওবাৰে অনুষ্ঠিত কৰিলে অস্তিত্ব ৰক্ষাৰ জনজাগৰণৰ পদযাত্ৰা আৰু সভা। তৰুণ গগৈ, ৰিপুণ বৰা, ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়া, অজন্তা নেওগ, নুৰুল হুদা, ৰেকিবুদ্দিন আহমেদ, কমল কুমাৰ মেধি আদিৰ উপস্থিতিত অনুষ্ঠিত হোৱা কা বিৰোধী সভাত এইদৰে এক প্ৰকাৰৰ নিৰ্বাচনী প্ৰচাৰ চলোৱাহে পৰিলক্ষিত হ'ল। এফালে যদি ৰিপুণ বৰা, আনফালে আকৌ তৰুণ গগৈ। ভাষণত ইজন সিজনতকৈ একো চৰাহে। তেজটো বোধহয় এই বাংলাদেশৰ পৰা আহিছে নেকি? বাংলাদেশৰ পৰা বোধহয় তেজ জ্বলে এনিমিয়া হৈছিল। এই বাংলাদেশী তেজ সোমোৱাৰ কাৰণে এই হেমন্ত বিশ্ব শৰ্মাটোৰ তাৰ হিচাপেই নাই। তেওঁ কোনদিনা কাৰ লগত থাকে তেওঁতো আৰু চুপ চাপ। আৰু মোদী আৰু অমিত শ্বাহে এওঁলোকক বান্দৰ নোচোৱা নচুৱাই আছে। এবাৰ যদি কয় এবাৰ নাচা, এওঁলোকে 10 বাৰ নাচি দিয়ে। হেমন্ত আকৌ 20 বাৰ 25 বাৰ। হেমন্তক যেতিয়াই তেতিয়াই দেখিছেই নহয়। এতিয়া ইলেকশ্যনৰ সময়ত যিবোৰ নাচ দিছে, এতিয়া যিবোৰ কথা কয়, এদিন এজনে মুখুৰিছে এওঁ বোলে মগজৰ অলপমান মধুৰ হৈছে নেকি। কথা কোৱাৰ বোলে ধৰণ 100 চিট পাবই। আজি দেখুৱাই দিয়া 100 পায় নাপায়। কালি পইচা দি মানুহ আনিছে, 60,000 80,000 মানুহ অনাটো ডাঙৰ কথা নেকি? টকা দিলে কেইবা লাখো মানুহ আনিব পাৰে। এটা সমষ্টিতে দেখোন 1.5 লাখতকৈ বেছি। তুমি 1 লাখ মানুহ, 1 লাখটো অহাই নাই। টিউনে কৈছে 60,000 বা কোনোবাই কৈছে 70,000। ঠিক আছে, 1 লাখো আহিছে। আজি তোমালোকৰ কিয় একাগৰীয়া কৰিছে? আনহাতে আকৌ তৰুণ গগৈয়ে গুপ্ত হত্যাৰ প্ৰসংগ উলিয়াই এই হত্যা অগপ বিজেপি জড়িত থকাৰ কথাও ক'লে তেওঁ। বিধায়ক ৰেকিবুদ্দিন আহমেদে শ্বহীদ দীপাঞ্জল দাসক লৈ ভাতৃয়ে লিখা কবিতা পাঠ কৰি আৱেগিক হৈ পৰিল। কমল কুমাৰ মেধিয়ে আকৌ নিজৰ ভাষণত অগপ দলটোক গাদ্দাৰ বুলি কৈ কমলা কলিতাক সেই গাদ্দাৰ চৰ্দাৰ বুলি কঠোৰ ভাষাৰে সমালোচনা কৰিলে। সভাৰ শেষত ঘাইপথত পদযাত্ৰাত অংশগ্ৰহণ কৰি গগৈয়ে কলা বেলুন উৰুৱাই দিয়ে। মুঠতে কাক দোহাই দি কংগ্ৰেছে এক প্ৰকাৰৰ নিৰ্বাচনী প্ৰচাৰ চলোৱাহে পৰিলক্ষিত হ'ল। মিৰ্জাৰ পৰা কৌশিক কলিতাৰ ৰিপৰ্ট, নিউজ টুডে।